সিদ্ধাৰ্থ ভট্টাচাৰ্য সাংঘাতিক অন্ধবিশ্বাসী তেওঁ এনেধৰণৰ অন্ধবিশ্বাসী যে তেওঁ কোলা গাড়ীৰ বাহিৰে বেলেগ গাড়ীত নুঠে কোলা গাড়ীত বহি বহিয়ে তেওঁ মন্ত্ৰী হ'ব পাৰিলে গতিকে এনে অৱস্থা হ'ল যে এখন নতুন বগা গাড়ী কিনি গাড়ীখন পুৰা কোলা ৰং মাৰি পেলালে মাৰি সেইখন গাড়ী এতিয়া ব্যৱহাৰ কৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই এইখন অসমত এনেধৰণৰ ঘটনা সংঘটিত হৈছে নতুন দিল্লীৰ টাউন হলত বুধবাৰে সন্ধিয়া অনুষ্ঠিত এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সভাত মোদীয়ে অংশগ্ৰহণ কৰিছে সভাত দেশৰ বিভিন্ন প্ৰান্তৰ আইটি সেক্টৰৰ আগশাৰীৰ বিষয়ববীয়াক আমন্ত্ৰণ জনোৱা হৈছে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে बधाई देता हूं कि आपने अपने माता पिता ने जो तेजस्विनी नाम रखते हुए सोचा होगा वो सारा आपने करने প্ৰধানমন্ত্ৰী মোদীয়ে আইটি সেক্টৰৰ সৈতে কথা পাতি দেশৰ উন্নয়নৰ কথা যেতিয়া ভাবিছে সেই সময়ত বিজেপি শাসিত অসমতে এক অদ্ভুত ঘটনা সংঘটিত হৈছে এই ঘটনাৰ সৈতে জড়িত হৈ পৰিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য অন্ধবিশ্বাসী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ব্যৱহাৰ কৰে কোলা ৰঙৰ গাড়ী নতুন গাড়ীত কোলা ৰং খালি ব্যৱহাৰ কৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই গাড়ীখনলৈ মন কৰক এইখন এখন সাফাৰী গাড়ী এই গাড়ীখনত উঠি কাৰ্যালয়লৈ অহা যোৱা কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই আসলতে জিএমডিৰ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে জিএমডিৰ ফালৰ পৰা ক্ৰয় কৰা হৈছিল এই সাফাৰী গাড়ীখন মন্ত্ৰীৰ বাবে টাটা কোম্পানীৰ সাফাৰী ৰঙৰ কোনো ধৰণৰ কোলা ৰঙৰ গাড়ী নাই সেয়েহে বগা ৰঙৰ সাফাৰীখন ক্ৰয় কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল কিন্তু অন্ধবিশ্বাসী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বগা ৰঙৰ গাড়ীত নুঠে তেওঁক লাগে কোলা ৰঙৰ গাড়ী সেয়েহে প্ৰায় 1 লাখ টকা ব্যয় কৰি জিএমডিয়ে বগা ৰঙৰ এই নতুন গাড়ীখন কোলা কৰি পেলালে আৰু এই কোলা গাড়ীত উঠি কাম কাজ চলাই সিদ্ধাৰ্থ ভট্টাচাৰ্যই কিন্তু এতিয়া সকলো খেলিমেলি লাগিল বুধবাৰে জিএমডিৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'লে বিধায়ক অশোক সিংঘলে এতিয়াৰ পৰা জিএমডিৰ অধ্যক্ষ হ'ব অশোক সিংঘল নিয়ম অনুসৰি এই গাড়ীখন এতিয়া পাব লাগে অশোক সিংঘলে কিন্তু লাকি গাড়ী সিংঘলক দিবলৈ অস্বীকাৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য জিএমডিৰ মন্ত্ৰী হিচাপে গাড়ী ৰাখি থলে সিদ্ধাৰ্থ ভট্টাচাৰ্য অশোক সিংঘলৰ বাবে পুৰণা ইনোভা গাড়ী ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকী কিমান অন্ধবিশ্বাস মন কৰক তেওঁ ব্যৱহাৰ কৰে কেৱল কোলা ৰঙৰহে গাড়ী নতুন বগা ৰঙৰ গাড়ী ক্ৰয় কৰি গাড়ী ৰং কোলা কৰি পেলোৱা হ'ল একমাত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্দেশত এইখিনি সময়তে এনে ভ্ৰমণৰ আন এক ঘটনাৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত হৈ পৰিছে সৰ্বানন্দ সোণোৱালে মঙলবাৰে বৰপেটাত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল লগত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস অসম বন্ধক সন্মান জনাইছিল নেকি স্বয়ং মুখ্যমন্ত্ৰী সোণোৱালে বৰপেটালৈ বন্ধৰ সময়ত হেলিকপ্টাৰেৰে গৈছিল সোণোৱাল হেলিকপ্টাৰে গুৱাহাটীৰ পৰা গৈছিল বৰপেটালৈ যদিও বৰপেটা বেছি দূৰ নহয় গাড়ীত উঠি যাব পাৰে কিন্তু বন্ধৰ বাবে হয়তো সোণোৱালে গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে হেলিকপ্টাৰ ব্যৱহাৰ কৰিলে আজিকালি সোণোৱালৰ হেলিকপ্টাৰ প্ৰীতি প্ৰথমে ব্যয় সংকোচনৰ কথা কৈছিল সোণোৱালে আজিকালি ব্যয় সংকোচ পাহৰিলে মুখ্যমন্ত্ৰীয়ে বৃদ্ধ তৰুণ গগৈতকৈ অধিক হেলিকপ্টাৰ ব্যৱহাৰ কৰে সোণোৱালে এয়া মাজুলীৰ দৃশ্য মাজুলীত বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছিল যথেষ্ট গুৰুত্বপূৰ্ণ নাছিল এই সভা তৎসত্ত্বেও এই সভাৰ বাবে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছিল হেলিকপ্টাৰ পূৰ্বে বিজেপিৰ নেতৃবৰ্গই বয়োবৃদ্ধ নেতা তৰুণ গগৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ বাবে প্ৰায় সমালোচনা কৰিছিল কিন্তু গগৈৰ তুলনাত এতিয়া অধিক হাৰত হেলিকপ্টাৰ ব্যৱহাৰ কৰিব লৈছে সোণোৱালে ৰাষ্ট্ৰীয় ঘাইপথ বেয়া হোৱাৰ বাবে স্থলপথেৰে সোণোৱাল নাযায় নেকি সোণোৱালৰ হেলিকপ্টাৰ প্ৰীতি কিয় এতিয়া সোণোৱালৰ হেলিকপ্টাৰ প্ৰীতিক লৈ খৰব আলোচনা হৈছে আমোদজনক কথা এই যে বৃহস্পতিবাৰৰ দিনটোত মাজুলীৰ পৰা পুনৰ হেলিকপ্টাৰ যোগে লখিমপুৰলৈ আহিব সোণোৱাল লখিমপুৰৰ পৰা পুনৰ হেলিকপ্টাৰ যোগে গুৱাহাটীলৈ আহিব সোণোৱাল আজিকালি সোণোৱালে ৰাজ্যৰ বাহিৰলৈ গ'লে চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ বাবদ ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যয় হৈছে ব্যুৰ ৰিপৰ্ট DY365